Friends, welcome back to my YouTube channel Hero the Instructor. বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে আজি প্ৰসংগটো হ'ল যে বাইক এখন যেনেকৈ পেট্ৰল বা ডিজেল নহ'লে বাইকখন আমি চলাচল কৰিব নোৱাৰোঁ বা চলাব নোৱাৰোঁ, ঠিক তেনেকৈ বাইক এখনৰ দুটা চকাত পামৰ অবিহনে বা এয়াৰৰ অবিহনে বাইকৰ চকাত এয়াৰৰ অবিহনে আমি কেতিয়াও চলাচল কৰিব নোৱাৰোঁ। ঠিক আছে, ঠিক তেনেকৈ নৰ্মেল এয়াৰ যিটো এয়াৰ কম্প্ৰেছৰে এয়াৰ প্ৰডিউচ কৰে সেইটো এয়াৰ বাইকৰ চকাত লগালে ভাল হয় নে নাইট্ৰজেন গেছ ভৰালে বাইকৰ চকাত ভাল হয়, কোনটোৱে আমাক ভাল পাৰফৰ্মেঞ্চ দিয়ে তাৰে বিষয়ে জানিবলৈ পাম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কামত গাড়ীত নাইট্ৰজেন ভৰা গাড়ী বহি যাব নেকি? দুটা চকা এয়াৰটো গোটাই গুচাই দিলোঁ। সব সিয়েট টায়ার, ক্যাপিটাল টায়ার্স, অ্যাপোলো। এইটো গ্ৰীণ আছিল নে ব্লু আছিল? কলা আছিল। কলাটো লগাইছিল নেকি? হ'ব দিয়া কাৰণে এইটো মানে কিমান দিয়া যায় কিবা চাব পাৰি নেকি? নাইট্ৰজেন কিমান লাগে? এতিয়াতো 40। আগৰ কেবটো কি হ'ল দাদা? আছে আছে মানে চেঞ্জ কৰি দিয়ে আপোনালোকে? সিগনেল হৈ গ'ল, নাইট্ৰজেন সিগনেল কৰি ইয়াত নাইট্ৰজেন আছে। হা, এনে ভিতৰত কি আছে এইটো মানুহ গম নাপায়। সিগনেল হৈ গ'লে নাইট্ৰজেন আছে। দুটাৰ মাজত কি পাৰ্থক্য এনে? একচুৱেলি মোৰ এটা ইউটিউব চেনেল আছে, তো আপুনি এটা কথা কওক যে দুটাৰ মাজত আপোনাৰ কি পাৰ্থক্য? নাইট্ৰজেন আৰু নৰ্মেল যিটো আমি এয়াৰ মাৰোঁ, দুটাৰ মাজত কি পাৰ্থক্য? গেছ হয় না নাইট্ৰজেন। নাইট্ৰজেনটো গেছ হয়, এইটো সেইটোতো নৰ্মেলটো এইটো এয়াৰ হয়। মানে বেচিকেলি আপোনাৰ নাইট্ৰজেন গেছ ভৰালে টায়াৰত কিহৰ কাৰণে ভাল হয়? টায়াৰ ঠাণ্ডা থাকে, এভাৰেজটো বাঢ়ি যায়। এভাৰেজটো বাঢ়ি যায়। ঠিক আছে ঠিক আছে।